30,000 ৰিজাল্ট ওলাব আপোনালোকক এটা কথা ক'লে আপোনালোকে তাৰ ওপৰত পকাই পকাই 10টা নিউজ কৰিব গতিকে আপোনালোকৰ লগত এইবিলাক কথা নাপাতা ভাল কাৰণ আপোনালোকৰ কামেই হৈছে যে কেনেকে নিযুক্তিটো নোহোৱা কৰিব পাৰি আৰে নহয় প্ৰথমবাৰ মই দেখিলো যে অসমৰ সাংবাদিকে অসমীয়া লৰাই চাকৰি পালে বেয়া পায় একদম 100% আৰু আপোনালোকক এইবাৰ যিমান অসমীয়া লৰাই বেয়া পাইছে আপোনালোকে ভাবি আছে এইবিলাক চলে বুলি ইমান বেয়া পাইছে এইবাৰ আপোনালোকে এইবিলাক কৰাৰ কাৰণে আপোনালোকে নিজেও গম পোৱা নাই আপোনালোকে থাকা গাঁওখনৰ মানুহক সুধিবচোন আপোনালোকক ভাল পাইছেনে অলপ ছদ্মবেগ ধৰি আপোনালোক গাঁৱত যাওক সুধিব যে আমি যে এইবিলাক চাকৰিৰ ওপৰত লিখি আছো মানুহে আমাক ভাল পাইছে নে বেয়া পাইছে হয় নহয় আপোনালোক এনেকুৱা একোজন ব্যক্তি হৈ গৈছে মইতো আপোনালোকৰ লগত বহিব লাগিব নিজৰ ল'ৰাক ইংৰাজী স্কুলত দিছে দি পেলাই কৈ অসমীয়া মাধ্যম চলাই ৰাখিব লাগে আপোনালোকৰ কথা বাৰ্তা নেক্সট ৰাউণ্ডত মই আপোনালোকৰ লগত বহিম আৰু আপোনালোকক ইমান বুঢ়াঙুলি দেখুৱালে লৰাই ঢোল ডগৰ পিন্ধি এপইণ্টমেণ্ট ল'ব গ'ল কোনেও নকলে যে মই পইচা দি চাকৰি পাইছো আপোনালোকক কিমান নিবনুৱা ডেকা লৰাই বেয়া পাইছে আপোনালোকে হিচাপ নিজেও পোৱা নাই সেইকাৰণে অলপ আপোনালোকৰো আত্মচিন্তন শিবিৰ হ'ব লাগে মাজে মাজে মই একদম চিৰিয়াছলি কৈছো কাৰণ ক্ষমতা থাকিলে ক্ষমতাটো এবিউজ কৰিব নালাগে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই চাকৰি নামত গণ্ডগোল হ'ব নিদিয়ে আপোনালোকে কিয় পকাই আছে মই এইটো বস্তু বুজি নাপাওঁ